আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মগু দাইলৰ লগত মুড়ি ঘণ্ট। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মগু দাইলখিনি ভাজি ল'ব ভালকৈ ভাজি লোৱাৰ পিছত মগু দাইলখিনি অলপ সময় পানীত তিয়াই থৈ দিব। তিয়াই থোৱা মগু দাইলখিনি ভালকৈ ধুই পেলাই কেৰাহীটোত বহাই দিব। অলপ সিজিবলৈ দিব পানী দি পেলাই আৰু এইখিনি দেখিছে ফেনখিনি আঁতৰাই দিব। মগু দাইলখিনি যাতে ভালকৈ সিজি যায়। লগত দুটা জলকীয়াও দি দিছোঁ। এয়া হৈছে আদা বটা, নেহৰু বটা আৰু এয়া হৈছে জলকীয়া বটা আৰু এইখিলা তেজপাতটো অলপ সৰু হৈছে। এয়া হৈছে ইলাচি আৰু লং আৰু এয়া হৈছে পিঁয়াজ। গৰম কেৰাহীটোত তেল দি পেলাই তাতে গোটা জিৰা আৰু তেজপাত দি পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ব ৰংচুৱা হোৱাকৈ। আৰু ইয়াত দি দিছোঁ গোটা লং আৰু ইলাচিখিনি। ইয়াতে দি দিম নহৰু বটা আৰু এয়া আদা বটা আৰু জলকীয়া বটা। এইখিনি ভালকৈ ভাজি ল'ব। ইয়াত দি দিছোঁ ৰং গুড়া আৰু অকণমান নিমখ। ভালকৈ ভাজি ল'ব গোটেইখিনি। ইয়াত অকণমান পানী দি দিছোঁ যাতে মছলাখিনি তলত লাগি নাযায়, ভালকৈ সিজি যায়। ইয়াত দি দিছোঁ মাছৰ মূৰখিনি যাতে ভালকৈ সিজি যায় তাৰ বাবে ইয়াতে পানী দি দিছোঁ। পানী দি উঠাৰ পিছত অলপ সময় সিজিবলৈ দিব। সিজি উঠাৰ পিছত ভালকৈ মাছৰ মূৰখিনি ভাঙি দিব। তাৰপিছত বইল কৰি থোৱা মগু দাইলখিনি ইয়াতে ঢালি দিছোঁ। গোটেইখিনি ভালকৈ মিহলি কৰি দিব লৰাই কিনে। ইয়াৰ পিছত গৰম পানী দি পেলাই অলপ উতলিব দিব। শেষত দিব ইয়াতে গৰম মছলা।